নমস্কাৰ বন্ধু মই গৈছে আছে দুৰ্লভৰ ইউটিউব চেনেল চ' আহা ভিডিঅ' আৰম্ভ কৰোঁ আৰু মই গৈছোঁ আজি মানে কি মই য'ত কাম কৰোঁ কাম কৰা মানে কি হয় তাত পানী পেকেট কৰা হয় পানী বটল বনোৱা হয় পানী কোম্পানী হয় যিহেতু চ' তাত মানে কি কেনেকৈ আপোনালোকে খোৱা পানী বটলটো কেনেকৈ পেকেট কৰা হয় বা কেনেকৈ মানে প্ৰস্তুত কৰা হয় বস্তুটো চ' সকলোখিনি আজি বস্তু দেখা পাব আৰু দেখাই দিম বুলি ভাবিছোঁ মই যিহেতু তাত কাম কৰোঁ সেইবাবে মানে দেখাই দিম চ' সকলো ভিডিঅ'টো চাই থাকিব আৰু চেনেলটো যদি নতুনকৈ আছে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' বাইকখনৰ পাছত লিখিলোঁ মোৰ নামটো লিখিলোঁ ইউটিউব বুলি দি এনেকৈ এইটো দেখুওৱা হোৱা নাই আপোনালোকক মানে লগোৱা দিন হ'ল বনোৱা দিন হ'ল কেইদিনমান হ'ল লগোৱা মই দেখাব পাহৰি আছোঁ আপোনালোকক দেখাইছোঁ কেনেকুৱা দিছে কমেণ্ট কৰি জনাব দেই আগত মা লিখিছোঁ আৰু এইফালে পাছত ইউটিউব বুলি দি মোৰ নামটো লিখি দিছোঁ দুৰ্লভ বৰুৱা দেখিছে কেনেকুৱা দিছে ক'ব দেই কমেণ্ট কৰি তোমার বাবে থাকি মই এয়া দেখিছে এইফালে বটল মানে কি পানী সোমাই আছে বটলত আৰু এইফালে সাফৰটো মানে মেচিনে মাৰি দিয়ে আৰু সেইকাৰণে মানে কি এইফালে ওলাই আছে দেখিছে মেচিনটো ভালকৈ দেখাই দিছোঁ এইটো বটলবিলাক আহিছে খালী বটলবিলাক আৰু এইজনে মানে চলাই আছে মেচিনটো এইজনে চলাই আহিছে এইবিলাক বটলবিলাক সোমাই গৈ আছে আৰু ইয়াত পানী সোমাই গৈ আছে ই ওপৰত ধুই গৈছে আৰু এইফালে সোমাই গৈছে তো দেখিছে এইবিলাক কেপবিলাক ধুনীয়াকৈ মাৰি আছে দেখিছে এইবিলাক মই জুম কৰি দেখাই দিছোঁ আৰু ইয়াত দেখিছে এইফালে পানীবিলাক ভৰ্তি হৈ আহি আছে এইটো দেখিছেনে এইটো কোন বাৰু কমেণ্ট কৰি জনাব দেই এইটো মই হয় দেই মই এইটো মানে কি পানীটো চেক কৰি আছোঁ কিবা আহিছে নে কিবা কেপবিলাক ভালকৈ মাৰ খোৱা নাই মই চাই আছিলোঁ আৰু এয়া দেখিছে এইটো হ'ল পিন তাৰ এইটো লাইট এটা যে জ্বলি আছে এইফালে এইডাল মানে কি এই বটলবিলাক কাষত যে এইডাল মাৰি এডাল দেখিছে এইটো পিন মানে ডেট MRP এইবিলাক মানে উঠি যায় আৰু এইফালে দেখিছে এই চেইনডালৰ দি গৈ আছে গৈ আছে মানে মালটো দেখাই আছোঁ ৰ'ব মই বাহিৰত গৈ দেখাই আছোঁ দেখিছে বটলবিলাক এটা এটাকৈ ধুনীয়াকৈ ওলাই আছে ইয়াত পাবহি মানে এই মেচিনটোত পাবহি আৰু এই মেচিনটোত এনেকৈ পেকিং হ'ব 24টাকৈ পেকিং হ'ব এই মেচিনটোত পাব এই মানুহজনে এনেকৈ দেখিছে মানুহজনে ৰৈ আছে এইটো এনেকৈ ইয়াত মানে থোৱা হ'ব বস্তুটো পেকিং হৈ এনেকৈ মানে লাইনত এনেকৈ গোটাই থোৱা হ'ব এতিয়া মানে কি হয় এইটোৱে আৰু একদম শ্বৰ্টকৈ দেখাই দিছোঁ আৰু গোটেইখিনি দেখাই থকা নাই কেনেকৈ কি হয় এইটো মানে কি এইটো মানে কি এইটো গৰম হয় গৰমত এনেকৈ ওলাই আহিছে আৰু এয়া দেখিছেনে এইটো হ'ল বটল আমাৰ যোনটো বটল হয় পানী বটলটো ইয়াত বনাই আছে এই মেচিনতে পানী বটলটো বনাই অকণমান দেখাই দিছোঁ জাষ্ট বটলটো বনাই আছে